অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সোণপাহি মণ্ডল পৰ্যায় সংগঠনৰ প্ৰথম বাৰ্ষিক অধিৱেশন গুমা ফুলবাৰী খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হয়। এই অধিৱেশন উপলক্ষে গীত মাত খেল ধেমালি নৃত্য আদি অনুষ্ঠিত হৈ যায়। বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত অংশগ্ৰহণ কৰে গুমা ফুলবাৰী খণ্ড উন্নয়ন বিষয়া বনশ্ৰী শইকীয়া, মহিলা সবলীকৰণৰ জিলা সমন্বয়ক সুনয়না দাস, সোণপাহি মণ্ডল পৰ্যায়ৰ সংগঠনৰ সভানেত্ৰী ইয়াৰুন আহমেদ, সম্পাদিকা বিভা দাস, BPM হেমজ্যোতি ডেকা, খণ্ড সমন্বয়ক কৌশিক কাকতিসহ আন বিষয়া কৰ্মচাৰীৰ লগতে আত্মসহায়ক গোট সখী মঞ্চৰ সদস্যসকল। সভাত নাৰী সুৰক্ষা, নাৰী সবলীকৰণৰ ক্ষেত্ৰত চৰকাৰী সা সুবিধাসমূহৰ বিষয়ে বিতংকৈ অৱগত কৰাই সুনয়না দাসে সমাজৰ অনগ্ৰসৰতা, অন্ধবিশ্বাস দূৰীকৰণৰ ক্ষেত্ৰতো নাৰীসকলক অনুপ্ৰাণিত কৰিব পৰাকৈ বক্তব্য প্ৰদান কৰে মহিলাসকলক। বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰৰ ৰিপৰ্ট, TV লাইভ নিউজ। বৰপেটা জিলা মহিলা সবলীকৰণ কেন্দ্ৰৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ হয় সুনয়না দাস। আমি জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়তে বহোঁ। আমাৰ যিটো মহিলা আৰু শিশু বিকাশ বিভাগৰ অধীনত মিছন শক্তি বুলি 2021-22 বৰ্ষত এটা আঁচনি লঞ্চ কৰা হৈছিলে মহিলাসকলৰ কাৰণে, চলি অকল মহিলাসকলৰ কাৰণে, মহিলাসকলৰ সুৰক্ষা আৰু সবলীকৰণৰ দিশত এটা ভাৰত চৰকাৰৰ মিছন শক্তি বুলি যিটো আঁচনি লঞ্চ কৰা হৈছিলে, তো তাৰ আধাৰতে বৰপেটা জিলাত মহিলাসকলৰ এতিয়াও আমি বহুত কেছ আমাৰ ওচৰত আহে। আমি মহিলাসকল আপোনাৰ ঘৰুৱা হিংসাৰ বলি হৈ বাল্য বিবাহৰ ক্ষেত্ৰত এনেকুৱা বিভিন্ন ধৰণৰ কেছ আমাৰ ওচৰত আহি থাকে। তো তেনেকুৱা ক্ষেত্ৰত আমি সহায় কৰাৰ কাৰণেই আছোঁ জিলাখনত। তো আমাৰ মিছন শক্তিৰ আণ্ডাৰত আমি জিলা মহিলা সবলীকৰণ কেন্দ্ৰৰ লগতে জিলাত আমাৰ সখী একক অৱস্থান কেন্দ্ৰ, শক্তি সদন, নাৰী আদালত, তাৰোপৰি এনেকুৱা পালনা, প্ৰধানমন্ত্ৰী PMMVY প্ৰধানমন্ত্ৰী মাতৃত্ব বন্দনা যোজনা, এইবিলাক বিভিন্ন ধৰণৰ স্কিম আমাৰ চলি আছে। হয়, আমাৰ উমেন হেল্পলাইন এটা আছে, সেইটো জানেই চাগে 181 বুলি, যিটো 24/7 খোলা থাকে। মহিলাসকলে যিকোনো ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে বা তেওঁলোকে কিবা ইনফৰমেশ্যন লাগে, তেওঁলোকক কিবা জানিব বিচাৰিছে, দুধুৰ মধুৰ অৱস্থাত আছে, তেনে ক্ষেত্ৰত তেওঁলোকে 181ত কল কৰিব পাৰে। তেওঁলোকে গোটেই সুবিধাখিনি তাৰ পৰা ইনফৰমেশ্যনখিনি পাই যাব, নাইবা তেওঁলোকে জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হওক, আমাৰ জিলা মহিলা সবলীকৰণ কেন্দ্ৰৰ ওচৰ চাপক, আমি তেওঁলোকক যিমানখিনি পাৰোঁ বিভিন্ন ধৰণে সহায় কৰিব চেষ্টা কৰিম। অন্তৰ্গত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সোণপাহি মণ্ডল সংগঠনৰ আজি প্ৰথম বাৰ্ষিক অধিৱেশনখন আয়োজন কৰিছিলোঁ। প্ৰথম বাৰ্ষিক অধিৱেশনখন আমি পুৱা 8 বজাৰ পৰা আৰম্ভ কৰিছোঁ। স্বচ্ছ ভাৰত অভিযানৰ পৰা আৰম্ভ কৰি আমি বৃক্ষৰোপণ কৰিছিলোঁ। বৃক্ষৰোপণ কৰিছিলে আমাৰ BPM ছাৰে। ইয়াতে আজিৰ মিটিংখনত আমি 4খন জিপিৰ মহিলাসকলক একগোট কৰি আত্মসহায়ক গোটত মহিলাসকলৰ আৰ্থসামাজিক জীৱন সবলীকৰণ কৰাৰ কাৰণে আমি আজি অনন্ত প্ৰয়াসে আজি 5 বছৰে কাম কৰি আহিছোঁ। গতিকে সেই মহিলাখিনিক আজি এখন মঞ্চ দিয়াৰ কাৰণে, সিহঁতক সুকীয়া মঞ্চ দি ইহঁতক মনৰ ভাৱখিনি প্ৰকাশ কৰাৰ কাৰণে আজি এই আয়োজনখন কৰা হৈছিলে। লগতে আমি এই মহিলাসকলক এটা বাৰ্তা দিব বিচাৰিছিলোঁ যে আমাৰ গুমা ফুলবাৰী উন্নয়ন খণ্ডৰ আমাৰ সোণপাহি মণ্ডল সংগঠনে এই 4টা বছৰত মহিলাসকলক আৰ্থসামাজিক দিশত আগবঢ়াই লৈ যাবলৈ অনাহকে প্ৰচেষ্টা আগবঢ়াই আহিছে। যে আজি আমাৰ সোণপাহি CLFৰ বাৰ্ষিক অধিৱেশনখন প্ৰথমবাৰৰ বাবে ইয়াত অনুষ্ঠিত কৰা হৈছে। আৰু যোৱা বিগত 4টা বছৰত এই CLFে আমাৰ 4টা গাঁও পঞ্চায়তৰ মহিলাসকলৰ সবলীকৰণত যি অগ্ৰণী ভূমিকা পালন কৰিছে, তাকে দাঙি ধৰাৰ আমি এক ক্ষুদ্ৰ প্ৰয়াস কৰিছিলোঁ। আজি অনুষ্ঠানত সাংস্কৃতিক অনুষ্ঠানৰ লগতে আমি আত্মসহায়ক গোটৰ সদস্যসকলৰ মাজত প্ৰতিযোগিতামূলক খেল ধেমালিৰ আমি ব্যৱস্থা কৰিছিলোঁ। ইয়াৰ দ্বাৰা মই ইয়াতে আমাৰ CLFৰ সভানেত্ৰী আৰু সম্পাদিকা বাইদেউক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিম যে তেওঁলোকে আজিৰ সভাখন সাফল্যমণ্ডিত কৰিবলৈ